বাপেকে তাকো এৰা নহ'ব গোটেইকেইটাকে দবাব যাম মই পৰীক্ষা ল'ম বুলি ক'লে সদায় পলাই দিনো স্কুলতে হেৰি কি বুলি কয় প্ৰেজেণ্টে নাথাকে আজি বাপেকে পাব দবাব যাম আজি সোমবাৰ গোটেইখিনি আহিব নহয় পাব আজি দেবেন ছাৰ স্কুললৈ ওলাইছে নি যদি সোনকালে স্কুললৈ নাহে আমি কিন্তু এই থৈ গুচি যামগে দেই পিছফালে মাৰ খাবলৈ নাই স্কুলত আমি দুটা গুচি যামগে হয়তো আহিছে আজি বাপেকে স্কুলত পৰীক্ষা ল'ব এইকেইটা গমেই নাপায় মই ঠিকছে পঢ়ি আহিছো মাৰ খাব হেতি দেৰি কৰি পিনি যে তই যে দাঁতকেইটা ওলাই পিনি যে হাঁহি আছ তোৰ পৰা আকৌ সদায় প্ৰাৰ্থনা সভাত এই দেৰিকে উপস্থিত হৈ পিনি আমি মাৰ খাবলগীয়া হয় আকৌ আজি মাৰ খাব লাগিলে তোকে কোবাম আকৌ কৈ দিছো প্ৰাৰ্থনা সভাত উপস্থিত হোৱাটো সেই গুলি মাৰ কেলে আজি দেবেন ছাৰে সেই পৰীক্ষা ল'ম গৈছিলে পাহৰি দিয়ে আমাৰ ঠিকছে পঢ়ি আহিছো সেইকাৰণে দেৰি হ'ল তহঁতকেইটা সেই পঢ়িল নে কেতিয়া তপেশ্বৰ হয় তুমি পিছে কলেই যোৱা ছাৰ কেনিয়া মই এনেই বোলো হ'ব দিয়া মোৰ আজি দেৰি হৈছে মই যাওঁ দেই তোমাৰ লগত কথা পাতি থাকিলে দেৰি হ'ব মোৰ দেৰি হ'ব দেই মই যাওঁ দেবেন ছাৰৰ যে কপালখন যে সি আগৰ পৰা থুপ খাই থাকে আৰু দেই আমি পঢ়া দি নাপা ঐ খঙতে থাকে নি মানুহটো যাওঁ খোয়া মেৰা প্যাৰ খোয়া নৌকা ডুবিৰে বহুত হ'ল দেই আজি এক্সাৰচাইজ ইমানতে হ'ব পিছবেলাকে অকণমান কৰি দিম হৈ যাব কাইলৈ আকৌ WWE পাতিছে নহয় চেনীপুৰত একদম হেৰি পাৰ্টিচিপেট কৰিবকে লাগিব ভাগৰ লাগি গ'লগে জিকিবই লাগিব দেই মই ঢাকুৱা কি কৈছ কমচে কম ক'ব বাৰু আজি পৰীক্ষা ল'ব পাৰে বুলি নকলি কেলে সেইদিনা কেলে স্কুলত তই পিঠাইছিলে নহয় পাহৰিয়ে পায় নোৱাৰিলে যে দবা বজাম কৈছিলে আজি বজাব দবা তই পুৰা পঢ়ি আহিছ তই চাগে পাৰিবি ন মই গোটেই কিতাপখন পঢ়ি আছো গোটেইখন সুধিলেও পাৰিবি তই দবা বজাব আজি বেয়া খাই উঠছে মোৰ সঁচাকে কাইলৈ কেলে বক্সিং কম্পিটিশ্যন আছে নহয় পাহৰিলে হ'বা চেনীপুৰত পাৰ্টিচিপেট কৰিম দিয়া সেইকাৰণে খবৰটো দিলে পুৰা প্ৰেক্টিচ মাৰি আছো আৰু কি বুলি কয় ওলাবি হয় নেকি হ'ব এদিনহে দবা কোবাব একো নাই কিন্তু আজি যদি ক্লাছটো মিছ হয় কাইলৈ কিন্তু তবলা বজাম কৈছিলে কৈ দিছো আকৌ সোনকালে যাওঁ বৈ মই এনে চব টাইম চিন্তা নাই বৈ কিতা চাই ইমান দেৰিকে আহিছে আজি বাপেকে ছাৰে কোবাব হাতত দবা বজাব তই আকৌ মোক দেখুৱাবি আকৌ দেই কৈ দিছো আকৌ তই মোৰ লগত বহিবি আকৌ টিফিনত থকা তই আকৌ চেনা খুৱাব লাগিব নহ'লে কিন্তু তোক নেদেখুৱা আকৌ কৈ দিছো দেখুৱাবি নে কি বোলে খুৱাবি নে চিন্তা নকৰিবি 10 টকা খুৱাই দিম মাথাডালহে ঘূৰাইছে মোৰ ভাগৰ স্কুলখন দেখি পিনি কি হ'ব বাৰু মই ভিতৰলৈ নাযাওঁ নি বাৰু একো নহয় বই মোৰ লগতে বহিবি মই মনে মনে তলৰ পৰা কৈ থাকিম ফুচফুচাই পিনি তহঁতক উত্তৰটো বেঞ্চত কিবা নুসুধে নহয় এই বৰ্ডৰ ওচৰলৈ মাতি পিনি সুধিবা তোক কি তেনেকে সুধিব বুলি ভাবিছ নি কিমান টেনচন হৈছে আমিহে গম পাইছো বই ভিতৰলৈ হৈকেইটা প্ৰথম বেঞ্চতে কেনেকে বহি আছে পাৰিব কাৰণে আমাৰ দুটাহে টেনচন হৈছে আৰু দেই ছাৰ দেখোন অহাই নাই ভালে হ'ল দেই সোনকালে বহি লওঁগে বৈ লাষ্ট বেঞ্চতে তহঁতকেইটা ইমান দেৰিকে আহিছে আজি ছাৰে বজাব ৰ পাছত দবা বজাব দবা বজালে তহঁতৰ কি হৈছে আগপিনে বহি থাকচোন এই চব মানে টিফিন দিবলৈ দে তহঁতক কোবাম ৰ তহঁতৰ কি হয় ইমান হুলস্থুল হোৱাট ইজ দিছ ধেমালি পাইছ মোৰ লগত হেৰি কি বুলি কয় তহঁতক প্ৰশ্ন সুধিম কৈছিলো তই বেছি ধেমালি কৈছ কিহৰ ৰমা চপিছ পালি মছলা কিহৰ ইমান মুখখন চলাবলৈ আহিছিলি পালি যা তহঁতিতো এইকেইদিন স্কুলো অহা নাছিলে কথাটো কি তেতিয়াহ'লেতো পকি আছ পঢ়ি পিনি চাগে কচোন বাৰু 10 এই কি বুলি কয় সেই ময়ে পাহৰিছো এই কি বুলি কয় 10 গুণ কিমান কচোন বাৰু এইখন নেওতা বাপেৰে আৱিষ্কাৰ কৰিছিলে তোৰ ভাগৰ 10 গুণ 20 টিকা নাফালো যদি চা তোৰ ভাগৰ স্কুলৰ নামত এদিনো নাই সদায় ক্ষতি যা বহি থাকগে তোৰ দাঁতিত থকা তোক পঠিয়াই থাকে যা আজি তহঁতক ক্লাছ লৈ আছো ঠিকছে ৰ তহঁতৰ আজি নেওতা উলিয়াই আছো মই ৰ এইবুলি তই কচোন বা 5-25 খৰণ কৰিলে কেইবা যায় ক
যে ইমান যিটো সুধিলে মই এইটো পাৰিমে আজি মাৰ নাখাওঁ সেইটোৱে ভাল লাগিছে আপোনাৰ পৰা আপুনি নহ'লে দবা বজাম কৈছিলে কিন্তু মই আজি পাৰিম গম পাইছেনে 5 খৰণ কৰিলে ৰ'ব দে মই কৈছো 5 দুগুণ 5 5 দুগুণ 10 5 দুগুণ 5 দুগুণ ইমান যিটো সুধিলে 7 বাৰ যায় আকৌ মোৰ ভাগৰ ক্লাছটো মানে তহঁতি বৰবাদ দিলি আৰু ন এতিয়া মানে ময়ে বদনাম হ'ম ভালছে নপঢ়াওঁ বুলি তহঁতক টিকা ফালি আছো মই গৰু গাধ পাছে 25ক 5 বাৰ যায় বুলি নাজান হ'ব গাঁৱত চাইকেল লৈ ঘূৰি ফুৰা তহঁতক নেদেখো বুলি ভাবিছ তহঁতক আজি উলিয়াই পঠিয়াই দিম আৰু গম পাইছই নহয় দেৱেনক খং দেখা নাই ৰ আৰু ক'বা আমি ইয়াৰ পিছত ঐ তই এটা মুখখন মেলি পিনি চাই থাকিব নালাগে ঐ আহি যা তোক আজি ঠিকছে ৰ তোক মানে কৈ দিছো তোৰ ভাগত বেছি হৈছে সেইদিনা মই যাওঁতে মনে মনে শিলগুটি দলিয়াইছিলি পিছপিনৰ পৰা আজি তোক দিমেই আৰু আজি মই তই কচোন বাৰু 15 দুগুণ কিমান 15 দুগুণ 32 হ'ব নেকি নহয় ভুল আছে 33 এই কি হয় ইমান হাঁহি তই এটা 15 দুগুণ 33 মোৰ চলে আৰু অকণমান চলে তহঁত দুটাই কচোন বাৰু বৰ দাঁতকেইটা উলিয়াই পিনি হাঁহি আছিলি এটা আকৌ 12 দুগুণ কিমান আৰু এটা আকৌ 11 দুগুণ কিমান ক 12 দুগুণ 24 11 দুগুণ 22 সুন্দৰ দেই তহঁতি পাৰিছ বাৰু তহঁতক নে এই একদম বাচি গলি তহঁতি ভাল লোৱা দেই তহঁতকেইটা গোটেইকেইটা কাইলৈ তহঁতি ঘৰৰ মানুহ লৈ আনিবি নানিলে কিন্তু পাবি কৈ দিছো দেই এদিনো নান তহঁতি তহঁতক আৰু এদিন কৈছিলো আনিবলৈ কাইলৈ ঘৰৰ মানুহ মাতি লৈ আনিবি কৈ দিছো আকৌ দেই নানিলে কথা এটা মানে সেই গম পাইছে নহয় স্কেলৰ মাৰ আকৌ পাবি নাচিবলৈ মাতিছো নাচিবলৈ গৰু গাধ মিটিং দিম কাইলৈ মাতি আনিবি কৈ দিছো পঢ়া ভাল হোৱা নাই তহঁতক স্কুল আহিবলৈ নাই আকৌ দেই কিবা বেমাৰ হৈছে বুলি এপ্লিকেশ্যন এখন লিখাম আৰু আহিবলৈ নাই আৰু তহঁতি কি কৰিবি আকৌ মই ঘৰৰ মানুহ মাতিবলৈ নাই মই একদম ঘৰতো একদম ধুলাই দিব আৰু তহঁতি কি কৰিবি দেই মই নাহো কাইলৈ পৰা 3 দিনমান নাহোৱে আৰু ময়ো নাহো দেই কিবা এটা বাহানা উলিয়াব লাগিব চফা হলো আৰু মই আৰু যোগ নিয়তা বিয়োগ নিয়তা মুখস্থ কৰি আহিছিলো পুৰণ নিয়তা সুধিব বুলি কোনে জানে বাৰু মই মাৰ নাখালো সেইটো নহয় জমনি হ'ল আৰু তহঁতকেইটাই যদি টিফিন দিলে ওলাই যাওঁ নহয় কথা বেয়া হ'ব দেই গোটেই টিফিনৰ সময়তো তহঁতি একদম নেওতা মুখস্থ কৰি থাকিবি কৈ দিছো টিফিনৰ পিছত আকৌ ল'ম তহঁতক ওলাই যাব দেখিলে স্কেল ফালি দিম এবাৰ কৈ দিছো তহঁতকেইটাও বেছি দাঁত উলিয়াই হাঁহি নাথাকিবি হে তহঁতি যাবি বাৰু ওলাব পাবি তহঁতি সিহঁতি যদি কেনেবাকৈ যোৱা দেখ তহঁতি অফিচত গৈ মোক লগাই থৈ আহিবিগৈ দেই যাওঁ মই লগতে এইকেইটা দাঁত উলিয়াই হাঁহিছে ৰ স্কুল ছুটি হ'বলৈ দে বাটাম কেইটা মুখত একেবাৰে একদম বেগ চেক একদম হঠাৎ কৰি দিছে আকৌ বেলেগ খং উঠছে আকৌ ময়ো দেউতা মুখস্থ কৰি থাকিব লাগিব টিফিনৰ সময়ত কিবা এটা খাম বুলি ভাবিছিলো